মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ এবাৰ অভিনন্দন। আজি আমি কৰিম কি ক্লাছ 10 এক্সাৰসাইজ 4.2 য'ত আমি আলোচনা কৰিম 3 নম্বৰ অংকটো। ইয়াত আমাক কি কৰিবলৈ দিছে দুটা সংখ্যা উলিয়াবলৈ কৈছে যাৰ সমষ্টি 27 আৰু গুণফল 182। তোমালোকে গুণফল মানে জানা নহয় পূৰণফলৰ কথাটো কোৱা হৈছে আৰু সমষ্টি মানে যোগফলৰ কথাটো কোৱা হৈছে। ঠিক আছে, এতিয়া চোৱা দুটা সংখ্যাৰ সমষ্টি যদি 27 হয় তেতিয়া আমি কি কৰিম এটা সংখ্যাটো আমি ধৰো এটা সংখ্যা x, তেন্তে আনটো সংখ্যা কি হ'ব 27 ৰ পৰা x আমি মাইনাস কৰি দিম, তেতিয়া আমি কি পাম আনটো সংখ্যাটো পাই যাম। প্ৰশ্নত আমাৰ কি হৈছে সংখ্যা দুটাৰ পূৰণফল কিমান 182। তাৰমানে কি এই সংখ্যা আৰু এই সংখ্যা হয়নে যদি আমি পূৰণ কৰোঁ কাৰ সমান হ'ব 182 ৰ সৈতে সমান হ'ব। ঠিক আছে, 27 into x 27x minus x into x x square equal to 182। 182 কিফালে লৈ আহিম, এতিয়া মই কি কৰিম আটাইখিনি পদকে মাইনাসেৰে হৰণ কৰি দিম। মাইনাসেৰে হৰণ কৰিলে কি হ'ব চোৱা এইটো -27x হ'ব, মাইনাসে মাইনাসে এইটো প্লাস হৈ যাব x স্কয়ার, মাইনাসে মাইনাসে প্লাস হৈ যাব 182 equal to 0। x স্কয়ার টো আগত লিখিলো -27x পিছত দিলো প্লাস 182 equal to 0। এতিয়া আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰি দিম ইয়াৰ। ঠিক আছে, x স্কয়াৰৰ সহগ আৰু ধ্ৰুবক পদটো আমি পূৰণ কৰিম। 182 ৰ লগত যদি 1 পূৰণ কৰোঁ কিমান হ'ব 182। এতিয়া আমি কি কৰিম 182 ৰ উৎপাদকেৰে হয়নে মাজৰ যেটো আমাৰ x ৰ সহগ -27 টো পাবলৈ চেষ্টা কৰিম। এতিয়া চোৱা 182 ৰ পৰা 1 মাইনাস কৰোঁ বা 182 ৰ লগত 1 প্লাস কৰিও হয়নে তথাপি আমি 27 টো নাপাম। এতিয়া কি কৰিম 182 ৰ আমি বেলেগ উৎপাদক বিলাক লম। 2 ৰে হৰণ কৰি দিয়া 9 × 18 2 × 2 ইয়াক কিহেৰে যাব তোমালোকে জানাই 7 ৰে যাব, 7 ৰে কেইবাৰ যাব 13 বাৰ। এতিয়া চোৱা 7 2 কিমান হ'ল 14, 14 ৰ লগত যদি মই 13 যোগ কৰো তেনহলে 27 পাই যাম। তাৰমানে মই 27 ৰ ঠাইত কি লিখিম 14 + 13। বুজি পাইছা? গুড। প্লাসে মাইনাসে মাইনাস 14 into x 14x প্লাসে মাইনাসে মাইনাস 13 into x 13x প্লাস 182 equal to 0। এই দুটা বা কি কমন আহিব x কমন আহিব x - 14। এই দুটা বা কি কমন আহিব 13 কমন আহিব x - 14 equal to 0। এতিয়া চোৱা দুইটাতে x - 14 কি আছে কমনত আছে, গতিকে মই কি কৰিলো x - 14 কমনত লৈ আহিলো, থাকিল কি x - 13 equal to 0। এতিয়া চোৱা এই গোটেই ৰাশিটো 0 সমান হ'বৰ কাৰণে কি হ'ব লাগিব হয় এই ৰাশি 0 হ'ব লাগিব নহয় এই ৰাশি 0 হ'ব লাগিব হয়নে। গতিকে মই কি কৰিম x - 14 equal to 0, গতিকে x equal to কিমান পালো 14। ঠিক তেনেদৰে x - 13 equal to 0, গতিকে x equal কিমান পাম x equal to 13। যদি x ৰ ভ্যালু আমি 14 লওঁ তেনেহলে আনটো সংখ্যা কিমান হ'ব 27 - 14 হ'ব, তাৰ মানে 13 পাম। যদি x ৰ ভ্যালু আমি যদি 13 লওঁ আনটো মান কিমান হ'ব x - 13 equal to 14 পাম। ঠিক আছে, তাৰ মানে সংখ্যা দুটা আমি কি পালো 13 আৰু 14। এয়া হ'ল আমাৰ নিৰ্ণয় আনসাৰ। ঠিক আছে, গুড। এতিয়া আমি কৰিম 4 নম্বৰ অংকটো। ইয়াত আমাক কি কৈছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিয়াবলৈ কৈছে যাৰ বৰ্গৰ যোগফল কিমান 365। এটা ক্ৰমিক মানে তোমালোকে বুজি পোৱা এটাৰ ঠিক তাৰ পাছৰটো, তাৰ মানে প্ৰথমটোতকৈ দ্বিতীয় কি হ'ব লাগিব 1 বেছি হ'ব লাগিব। ধৰি লোৱা প্ৰথমটো যদি 4 দ্বিতীয়টো কিমান হ'ব 5, যদি প্ৰথমটো 25 দ্বিতীয়টো কিমান হ'ব 26, তাৰ মানে প্ৰথমটোতকৈ দ্বিতীয় কিমান মাত্ৰ 1 হে বেছি হ'ব লাগিব। ঠিক আছে, ক্ৰমিক সংখ্যা বুলি ক'লে আমি ঠিক তেনেকুৱা সংখ্যাক বুজিম। হ'ব ক্ৰমিক সংখ্যা দুটা মই কি ধৰিম এটা x আনটো কি ধৰিম x + 1। দুটাৰ বৰ্গৰ যোগফল কিমান হ'ব 365। ঠিক আছে, x স্কয়ার x + 1 the whole square আমি কি কৰি দিম a + b whole square ফৰ্মুলাত ভাঙি দিম। x স্কয়ার + 2 into x into 1 plus b square 1 square equal to 365। এতিয়া কি হ'ব x স্কয়ার প্লাস মানে x স্কয়ার plus 2 into x twice x তাৰ সৈতে 1 পূৰণ কৰিলে twice x এ থাকিব হয়নে 1 স্কয়ার মানে 1 equal to 365। x স্কয়ার plus x স্কয়ার দুটা x স্কয়ার তাৰ মানে 2x স্কয়ার twice x plus 1 minus 365 equal to 0। ঠিক আছে, 2x স্কয়ার plus twice x 364 এইবিলাকতো তোমালোকে জানাই। ঠিক আছে, এতিয়া মন কৰা আটাখিনিতে 2 কমন গৈ আছে, গতিকে আমি কি কৰিম 2 কমনত লৈ লম, তাৰ মানে আটাখিনিকে 2 ৰে হৰণ কৰি দিম। ঠিক আছে, এতিয়া আমি কি কৰিম স্প্লিটিং দা মিডল টাৰ্ম মাজৰ টাৰ্মটো পাবলৈ আমি চেষ্টা কৰিম। তাৰ কাৰণে আমি কি কৰিম x স্কয়াৰৰ সহগ হয়নে 1 আৰু ধ্ৰুবক পদ কিমান আছে আমাৰ -182 আছে যদিও আমি কি কৰিম 182
লৈ তাক 1ৰ সৈতে x² হওক যেটো 1 তাৰ সৈতে পূৰণ কৰিম 1ৰ সৈতে 182 পূৰণ কৰিলে কিমান হয় 182 হয়নে এতিয়া চোৱা 182 ৰ লগত যদি 1 যোগ কৰো বা 182 ৰ পৰা যদি 1 বিয়োগ কৰো তেতিয়া আমি মাজৰ টাৰ্ম 1 টো নাপাম এতিয়া আমি কি কৰিম 182 ৰ বেলেগ উৎপাদক বিলাক লম আমি 3 নম্বৰ অংকত কি কৈছিলো 182 ক ছুটি নিয়মেৰে হৰণ কৰি হয়নে তাৰ উৎপাদক বিলাক ওলাইছিলো কিমান ওলাইছিলো এটা 14 আৰু 13 14 ৰ পৰা যদি মই 13 বিয়োগ কৰি দিও তেনে হলে 1 পাই যাম নাই নিশ্চয় পাম গতিকে মই এই 1ৰ ঠাইত হয়নে x ৰ হক যেটো 1 তাৰ ঠাইত মই কি লিখিম 14 - 13 প্লাস 14 into x 14x প্লাস minus 13 into x 13x এতিয়া চোৱা ইয়াৰ পৰা মই x কমন লম থাকিব কি x plus 14 ইয়াৰ পৰা মই 13 কমন লম থাকিব কি x plus 14 equal to 0 প্লাস মাইনাস হৈ গল 182 ঠিক আছে এতিয়া চোৱা x plus 14 দুইটাতে কমন আছে মই কমন ললো থাকিলে কি x minus 13 equal to 0 এতিয়া মই কি লিখিব পাৰিম x plus 14 equal to 0 আৰু x minus 13 equal to 0 এটো আমাৰ হ'ব নোৱাৰে হয়নে কিয় নোৱাৰে কাৰণ আমাক যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে যেহেতু এটো ঋণাত্মক ওলাল ই অসম্ভৱ ইয়াৰ পৰা আমি x equal to কিমান পাম 13 গতিকে আমাৰ নিৰ্ণয় সংখ্যাটো কিমান হ'ব 13 এটা যদি 13 হয় আনটো কিমান হ'ব 13 ৰ লগত এক যোগ কৰি দিয়াচোন x মানে কিমান পাইছো 13 plus 1 14 তাৰ মানে সংখ্যা দুটা আমি কি পালো 13 আৰু 14 এয়া হল আমাৰ নিৰ্ণয় আনসাৰ এতিয়া আমি কৰিম কি 5 নম্বৰ অংকটো ঠিক আছে ইয়াত আমাক প্ৰশ্ন দিছে কি এটা ত্ৰিভুজৰ হয়নে উচ্চতা ভূমিতকৈ 7 সেমি কম আৰু অতিভুজ কিমান দিছে 13 সেমি এতিয়া আমি কি কৰিব লাগে অইন দুটা বাহু উলিয়াব লাগে তাৰ মানে আমি কি বুজিম তাৰ মানে এটো এটা সমকোণী ত্ৰিভুজ সমাধান কৰিবৰ কাৰণে আমি কি কৰিম এটা ত্ৰিভুজ কাষতে অংকন কৰি লম ঠিক আছে ইয়াত আমাক কি কৈছে উচ্চতা ভূমিতকৈ 7 সেমি কম তাৰ মানে চোৱা ভূমি কিমান হেতু আমি নাজানো গতিকে আমি কি কৰিলো ভূমিটো ধৰি লম ধৰু x এটো ভূমি আমাৰ ঠিক আছে এটা উচ্চতা মানে কোনটো এইটো হ'ব হয়নে এই বিটো তাৰ উচ্চতা হ'ব উচ্চতা 7 সেমি কম ভূমিতকৈ ইয়াৰ পৰা মই 7 মাইনাস কৰি দিলো তাৰ মানে ab কি হ'ব x - 7 এইটো যদি b কোণটো যদি 90 ডিগ্ৰী হয় তাৰ ঠিক বিপৰীত ফালে থকা বাহুটো কি হ'ব অতিভুজ তাৰ মানে এইটো 13 সেমি ঠিক আছে এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ ফৰ্মুলা ব্যৱহাৰ কৰি অংকটো উলিয়াবলৈ চেষ্টা কৰিম হ'ব পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি পাওঁ অতিভুজৰ বৰ্গ কাৰ সমান হ'ব লাগিব বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান ঠিক আছে 13 স্কয়ার কৰা কিমান 169 x - 7 হোল স্কয়ার ভাঙিলে কি হ'ব x স্কয়ার - 2 into x into 7 plus 7 square plus x square ঠিক আছে 169 equal to x square minus 7 দুগুণ 14x 7 7 গুণ 49 plus x square ঠিক আছে এতিয়া চোৱা 169 x square plus x square দুটা x square 2x square minus 14x plus 49 minus কিমান হ'ব 169 equal to 0 হ'ব 49 minus 169 কিমান হ'ব minus 120 এতিয়া মন কৰা আটাখিনিতে 2 কমন গৈ আছে গতিকে আটাখিনিক আমি 2 ৰে হৰণ কৰি দিম এতিয়া আমি কি কৰিম x স্কয়ার যেটো সহগ 1 আৰু আমাৰ ধ্ৰুবক পদ যদিও -60 আছে আমি 60 বুলি ধৰি লম ঠিক আছে দুটা পূৰণ কৰিম 60 ৰ লগত এক পূৰণ কৰিলে কিমান হ'ব 60 গুণ 60 এতিয়া মন কৰা 60 ৰ লগত যদি আমি এক যোগ কৰো বা বিয়োগ কৰো হয়নে -7 টো নাপাম আমি এতিয়া কি কৰিম 60 ৰ বেলেগ উৎপাদক বিলাক বিচাৰিম 5 12 60 12 ৰ পৰা যদি আমি 5 বিয়োগ কৰি দিও তেনেহলে কি পাম মাজৰ 7 টো পাই যাম ঠিক আছে প্লাস minus 12 into x 12x minus plus 5 into x 5x minus 60 equal to 0 এই দুটাৰ পৰা x কমন যাব x minus 12 থাকিল ইয়াত কি কমন যাব এই দুটাৰ পৰা 5 কমন যাব x minus 12 x minus 12 যদি আমি কমনত লওঁ থাকিব কি x plus 5 equal to 0 এতিয়া আমি কি কৰিম আগৰ নিচিনাকৈ হয়নে x minus 12 equal to 0 বহুৱাম আৰু x plus 5 equal to 0 বহুৱাম minus 12 কিফালে গ'লে plus 12 ঠিক আছে ইয়াৰ পৰা x equal to কি পাম -5 এতিয়া মন কৰা বাহুৰ দিশ হয়নে কেতেও নেগেটিভ বা মাইনাসত থাকিব নোৱাৰে সেই কাৰণে এটো আমাৰ কাৰণে কি হ'ব অসম্ভৱ হৈ যাব এয়া হল আমাৰ নিৰ্ণয় বাহু দুটাৰ দিশ বুজি পাইছা ভেৰি গুড এতিয়া মাত্ৰ এটা অংক থাকি গ'ল যেটো 6 নম্বৰ অংক হয়নে হেতু তোমালোকৰ কাৰণে হোমৱৰ্ক এৰিলো ঠিক আছে তোমালোকে কি কৰিবা অংকটো ধুনিয়াকৈ কৰি আনসাৰটো উলিয়াবা হ'ব আজিলৈ আহো ধন্যবাদ